পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ অতি কম বয়সতেই আমাৰ মাজৰ পৰা হেৰাই গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। বলিউডৰ জনপ্ৰিয় অভিনেতা অতুল পৰশুৰৰ দেহাৱসান ঘটে। 57 বছৰ বয়সত জনপ্ৰিয় অভিনেতাজনে আমাক সকলোকে এৰি থৈ গুচি যায়। তেওঁ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিব লগা হয়। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। ভিডিঅ'টো যদি চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আৰু আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ধন্যবাদ।